গাইজ টু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব। মালিক তাত বহি আছে। আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। আজি আছোঁ এয়া বালাহিল নুলুৱা নদীৰ কাণত। আমাৰ ঘৰৰ কাষতে হয় নদীটো। মালিকক দেখুৱাই আছোঁ মালিকে কি মোচানত আছে, আপোনালোকে চাই থাকিব। বেক কেমেৰাত দেখুৱাই আছোঁ। চ' গাইজ নদীটো দেখা পালে, এতিয়া পানী বহুত কম আছে। এয়া ভূটানৰ পৰা যি পানী বৈ আহে, ইয়াত শিল বালি এটাও নাহে। আপোনালোকৰ মাথা গৰম উঠি যাব দেখা পালে। চ' গাইজ এইটো এটা নদী, শুকলাই নদী। যিটো চালে এতিয়া মই ইউটিউবৰ মালিকজনক চিনাকি কৰি দিম। আজি এই ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। এইটো এইজন হৈছে মালিক। নমস্কাৰ, চিনি পাই গাইছে নামটো কৈ দিয়া আগে মোৰ জিভাত থৰথৰাই মাধৱ XYZ ব্লগ। দেখা পালে এইজন হ'ল মালিক। মোক চকু শুকাই গৈছে ইউটিউবৰ ভিডিঅ' বনাব। বগামাটিলৈ চাইকেল মাৰি যাওঁতে ই তাৰমানে সেই 20% বিষটো আছিল, তাৰমানে বেছি হৈ গ'ল। তাৰমানে ফুল খাই দিলে বাঁহৰ গছৰ ফলটো একদম জ্বলা চলা দি লাহেকৈ অলপমান জিৰা গুড়া ছিটিয়াই দিলে ফুচকা অলপমান জুম কৰি দেখে দিছোঁ। অ' সিগিতা আমাৰতো আৰু গাড়ী নহয়, মস্ত জোৰত গেছি হেঁতে সাৰ গৰু ইমান জোৰত নাযায়। এই কাটিৰ মাছ না কেতিয়া মাতলো নুশুনলে আগে। দেখ 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 হব দেখ দেখ। अबे ओ दिवाली की फुलझड़ी चला डालूंगा अभी। তো বন্ধুহঁত আগত গ'ল, সেইবাবে আমি দুইটাই ইয়াতে ৰখি গ'লোঁ। একদম মস্ত জোৰত গৈছে, কি কৈছোঁ একদম সাৰ গৰু যাৱা দিছি। সেইবাবে আমি ইয়াতে ৰখি গৈছোঁ। মুকলি ঠাই একদম মৰভূমি হেন জাগা। চাক চাক ইয়াতে বা একদম মৰভূমি হেন জাগা। কি বঢ়িয়া ফিল। আমাৰ এৰে চলিগিলা হেনে ফুটবল চুটবল নেখেলাৱে, থিৰিতকে মাৰি দিবা লাগে। कोई बात नहीं, हम तो चूतिए हैं, दोबारा ट्राई करेंगे। और क्या बहस और कोई काम है हम पे। গাইছ ফুল বা জিভাত মোৰ একদম ঘূৰি নাই। আপোনালোকক কি কৈছোঁ, ফুটবল খেলাব বা যিকোনো হেৰি নেখেলাকে খেলাগিলাখান পূৰা এনেকুৱা ঘৰৰ ওচৰত যদি ফিল্ড আছে বা এই দূৰো দলিও আছে, কষ্ট কৰি যাব আৰু চাইকেল টাইকেল মাৰি হ'লেও এইখন ফিল্ডতে খেলিব পাৰে। চলিগিলাখানে নেখেলাৱে এনেধৰণৰ। আপোনালোকে ৰানিং কৰক বা কিমান চলি পুলিচ আৰ্মি চাকৰিগিলাখান পাই আছে, আপোনালোকে সেইগিলাখান বুজি নাপায়। আজি যুগৰ চলি হৈছে, এই সৰু ছোৱালীটো আজি যদি জন্ম পাইছে দুটা এই ৰকম মাতবো হয়নে। ই মানে কথাখিনি কোৱা নাপায় তো মই মানে ভিডিঅ' বনাব ইচ্ছা যোৱা নাছিল, গা চা বিয়ে লাগিছিল মানে সেইকাৰণে। তো ফুলৰ চব্জি খাচি, ফুলৰ চব্জি মানে নকবো আৰু গাইছ বিষে গৈছে গা চা। ফুলৰ চব্জি খাচি একদম আকাই ভাত মাৰি দিছে জহা চাউলেই দি। এইটো নহয় মিছা কথা, মিছা কথা কৈছে নেকি তই? নাই 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 এই গাইছ কোৱা নাই বোলে। তো মানে কি ক'ম আৰু বহুত বেয়া লাগিছিল বগামাটি পৰা অহাৰ পাছত। জহা বাচুলে গেছি, এই বকি আছে মানে কি ক'ম আৰু। জহা বাচুলে বল খাওঁ বুলিও আছে সেইকাৰণে এইটো বল চল খাওঁ নাই গাইছ। বেয়া বিষাইছিল গা চা, মানে ঘৰত আহি কেনে পিঠিৰ বিহুত থাকিব পৰা নাই। আপোনালোকক এটা কথা কয়, এনেকে যদি গা বিষাৱে মই ক'বা পাহৰি গৈছিলো, গেলা 10 টকা আনি মাৰি দিব। গা এনেকুৱা হৈ থাকবো, বিষ একদম হেৰি হৈ যাব, তাৰমানে হেৰি হৈ যাব, হেৰি মানে একদম চেতাই লৈ যাব। গাইজ ৱেলকাম ভিডিঅ' এটা আৰু এটা বনালো, তাৰমানে ৰাপ লাগি গ'ল নহয়। আজি তাৰমানে দুৰ্গা পূজাৰ বিষয়ে ক'ম আপোনালোকক মই কথা। তোমালোকক আপোনালোকক আৰু দাদাসকল ভাইহঁতক তহঁতক মই তাৰমানে কথাগিলাখান ক'ম। তাৰমানে আপিগিলাখান যে শ্বপিং মলত যায়, আপোনালোকে ভাবে নেকি কাপোৰ কিনিব যায় বুলি? কিছুমানেহে যায়, লাখৰ মাজত 3জনমান। কিন্তু গোটাইকেইটা সেই ইনষ্টাগ্ৰামত এই কিবা যে গান দে ৰামচন্দ্ৰ আহিছে এইগিলাখান যে গান ওলছি, এইগিলাখান আৰু কিবা গান বুলি কয় নেকি? এইগিলাখানত দুটাই বা কি ৰোল বন্ধু, খাৱা ৰোলটো ইমান কষ্ট নহয় সেইগিলা বনাওঁতে। 3বাৰ 4বাৰ বন্ধু, যদি বেয়া হয় আৰু একবাৰ কেমেৰা অফ কৰি দিব আৰু বনব। এই 2 দিন আগতে এটা ভাইৰেল হৈছিল ভিডিঅ' এটা, ৰেলৰ কাষত এই ৰকম দেখোন মৰিব যা আপাগিলাখানে, হয় না নহয়? ফিটে কেনে যায় গোটাই। তাতে যদি কোনোবা এটা মৰে ৰিক্স ল'ব ৰেলত ড্ৰাইভাৰে, এতিয়া ৰেলত ড্ৰাইভাৰৰ গাত দুখ হ'ব বা এই ৰেলখান কেনেকৈ আছিল সেনে ধৰণৰ আৰু। ৰেলৰ এনে দুখ নাই, কথাটো সেনেকুৱা তাৰমানে। চ' দুৰ্গা পূজা
আপোনালোকক স্বাগতম জনাইছোঁ দুৰ্গা পূজা। আপোনালোকে চাওক, ল'ৰা ছোৱালীৰ হৈছে কাপোৰ চাপোৰ আনি দিয়ক আৰু চাওক। তাৰমানে হা ভালে কুশলে যাক মূৰ্তিটো থাকিব এনেকা থাকিব, তাতে যাই কিনে সেৱা ল'ব আপোনালোকে। और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। গাইস ভিডিও এইখিনি আছিল, যদি ভিডিও ভাল পালে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব পৰ্যন্ত যাব, শেয়াৰ কৰি এটা হৈ দিব গাইস, শেয়াৰ কৰি এটা দিব ঘণ্টাটো।